আপনি দেখছেন নিউজ নাও, আমরা জানি কোনটা খবর। स्वतंत्रता दिवस के अवसर पर अम्बासा नगर परिषद के नए भवन में राष्ट्रीय ध्वज फहराया गया। परिषद के 10 सफाई कर्मचारियों को इस दिन सम्मानित किया गया। विकास कार्यों पर प्रकाश डाला गया और स्वतंत्रता सेनानियों को श्रद्धांजलि भी दी गई। इस दिन के आयोजन में स्थानीय लोगों की उपस्थिति ध्यान देने योग्य रही। আমাদের উদ্দেশ্য একটাই যে এই দেশকে এগিয়ে নিয়ে যেতে হবে। মায়ের কাছে আচল এই স্বাধীনতার অন্তর থেকে আমরা আজকে সম্মান করছি। কবি বলেছিলেন যে স্বাধীনতা ন্যায্য অধিকার, স্বাধীনতা একটা চেতনা, স্বাধীনতা আমাদের একটা মহা আনন্দ, একটা সুখ, যেখানে 200 বছর যাবৎ এই দেশকে শাসন করেছিল ব্রিটিশরা, তাদের হাত থেকে আমাদেরকে আজকে মুক্ত স্বাধীনতা